দুলু আহমেদে জাতীয় পৰিষদৰ দলে টিকট দিয়ক নিদিয়ক জাহাজৰ ছবিত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। এইটো স্পষ্ট যে জাহাজৰ ছবি বুলি ক'লে যে জাহাজৰ ছবিটো অসম জাতীয় পৰিষদ দলৰ এইটো স্থায়ী প্ৰতীক নহয়, যাৰ বাবে 2021 চনত কমল কুমাৰ মেধি যিগৰাকী ৰাইজৰ দলৰ প্ৰতিনিধি তেওঁ নিৰ্বাচন কৰিছিল জাহাজৰ ছবি। তেনেস্থলত আজি যেতিয়া মই প্ৰচাৰ কৰি আছো বিভিন্ন আমাৰ দলৰ লগত জড়িত থকা যিবোৰ জড়িত আছিল সংযোগে লুৰিজ্যোতি গগৈ বা দলৰ শীৰ্ষ নেতৃত্বই দুলু আহমেদক সহায় কৰিব নালাগে, দুলু আহমেদৰ লগত যাব নালাগে। এতিয়া আপুনি চাব এই বৰপেটা লোকসভা সমষ্টি যি 10টা বিধানসভা সমষ্টি আছে প্ৰায় আমি 8গৰাকী প্ৰাৰ্থী দিছিলোঁ যোৱা 21 বিধানসভা নিৰ্বাচনত আৰু প্ৰায় আমি 1,10,000 ওপৰত ভোট পাইছিলোঁ। এইটো হৈ গ'ল নতুন দল আছে। তাৰপিছত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰিলোঁ, এক অসম যাত্ৰা কৰিলোঁ, পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। আমাৰ সংগঠনটো বাঢ়ি বাঢ়ি গ'ল। এই বাঢ়ি বাঢ়ি যোৱাৰ পিছত যে হঠাৎ এই সংগঠনটো যে কংগ্ৰেছক বিক্ৰী কৰি দিব যিটো চক্ৰান্ত কৰিছে লুৰিজ্যোতি গগৈ, এইটো মানে কোনো ভাল পোৱা নাই। নিজৰ সংগঠন কংগ্ৰেছে কিয় বিক্ৰী কৰিছে? তথাপি আমি সহযোগ কৰিছিলোঁ যে বিৰোধী ঐক্য মঞ্চ গঠন হৈছে, সহায় সহযোগ কৰিব লাগে সকলোৱে। কি হ'ল বিৰোধী ঐক্য মঞ্চ? ভংগ হ'ল। 16টাকৈ দলক কংগ্ৰেছে 10 মাহ ব্যস্ত কৰি ৰাখি এক মুহূৰ্তত 14টা লোকসভাৰ 13টা আসনে দি দিলে। এখন লুৰিজ্যোতি গগৈক দিলে। লুৰিজ্যোতি গগৈৰ লাজ নালাগে নেকি সেই আসনখন কংগ্ৰেছৰ পৰা ল'বৰ কাৰণে? তেখেতে বাদ দি আহিব লাগিছিল কংগ্ৰেছক। নহয়, তেখেত সাধাৰণ সম্পাদক আছিল বিৰোধী ঐক্য মঞ্চৰ। যে আপুনি যদি 15টা দলক 14টা দলক আসন নিদি মোক আসন দি এইটো বেয়া মেছেজ যাব, মোকো নালাগে আপোনালোকৰ আসন। আপোচবিহীন বজ্ৰকণ্ঠ সেইবিলাকতে প্ৰমাণ আহিব। এই কৰ্মৰ জৰিয়তে মানুহৰ প্ৰমাণ। আৰু তেওঁ কি ব্যক্তিগত তেওঁ কি স্বাৰ্থত কৰিছে মোৰ এইবিলাক জনা দৰকাৰ নাই। মই প্ৰচাৰ কৰিব আহিছোঁ তেওঁ কোন হয় মোৰ সমৰ্থকসকলক বাধা দিবলৈ, যাৰ বাবে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু মোৰ লগত যদি কিবা এনেকুৱা ধৰণৰ কৰে মই আকৌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম, একদম স্পষ্ট। ময়ে নহয় 14টাকৈ দলো তেওঁৰ বিৰুদ্ধে হয়তো ভদ্ৰতাৰ খাতিৰত পোৱা নাই, কিন্তু বেয়া পাইছে। তোমাক আমি বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক কি এই নিজৰ আসনখন ল'বৰ কাৰণে দিছিলোঁ নেকি? গতিকে এইবোৰে কথা, বেলেগ একো নাই। লুৰিজ্যোতি গগৈয়ে নিজৰ আসনখন ল'লে তেতিয়া, কিন্তু বাকীখিনি কথা কিবা আপুনি কোৱাৰ ধৰণে নাভাবিলে নেকি? বাকীখিনি মোৰ কথা বাদেই দিয়ক, দুলু আহমেদ বৰপেটা বাদেই দিয়ক। যি 16টা দল আছিলে বিৰোধী ঐক্য মঞ্চত, 16টা দলৰ কংগ্ৰেছ আৰু জাতীয় পৰিষদটো বাদ দি বাকী 14টা দলক প্ৰতাৰণা কৰিলে নাই কংগ্ৰেছে? 13টাকৈ চিট দি দিলে, লৈ ল'লে তেখেতসকলে। সেইসকলেও বেয়া পাইছে। সেইসকলেও এটা কথা, মোৰ তাত বিভিন্ন ধৰণৰ ফৰ্ম আছে যে আপোনাক কি আমি কেৱল নিজৰ আসনখনৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক কৰিছিলোঁ নেকি? কি যুক্তিত আগতে তেখেতে কৈ ফুৰে আপোনালোকৰ সংবাদ মাধ্যমত ডাঙৰকৈ যে আপোচবিহীন বজ্ৰকণ্ঠ, মই কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰোঁ, বুজাবুজি নকৰোঁ। তেওঁ লাজ লগা নাই? দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত যে খাৰ্গেৰ লগত ফটো উঠাই ফেচবুকত দিছে, এইটো তেওঁৰ কথা আৰু কামৰ কোনো মিল নাই। মোৰ সন্দেহ কৰিছে যে এই দলটো আৰু তেওঁ ভৱিষ্যতত চলাই দিব নোৱাৰে। নিৰ্বাচনৰ ফলাফলৰ পিছতে এই দলটো খাটাৰ লাগি যাব। বেয়া লাগিছে। আপুনি জাতীয় পৰিষদৰ প্ৰতীক চিহ্নত উঠি দিব? জাতীয় পৰিষদৰ প্ৰতীক চিহ্ন জাহাজ নহয়। জাতীয় পৰিষদৰ প্ৰতীক চিহ্ন জাহাজটো বিচাৰিব পাৰে, ময়ো বিচাৰিব পাৰোঁ নিৰ্দলীয় হিচাপে। 6% ভোট নাই পোৱাৰ কাৰণে প্ৰতীকটো স্থায়ী হোৱা নাই। গতিকে মই ক'লো কমল কুমাৰ মেধি খেলিছে 21ত, মই খেলিছিলোঁ, বেলেগ খেলিছিলে, 6% ভোট নাপালে। এতিয়া যদি লুৰিজ্যোতি গগৈ জাহাজৰ ছবিত খেলে, ময়ো জাহাজৰ ছবিত এইকাৰণে খেলিম যে মই যোৱাবাৰ খেলিছিলোঁ নিৰ্দলীয় হিচাপে। তেওঁ জাহাজৰ ছবি পালে ময়ো পাম। তেওঁৰ অসুবিধাটো ক'ত আছে? মইতো জাতীয় পৰিষদৰ প্ৰাৰ্থী বুলি কোৱা নাই ক'তো। মই কৈছোঁ নেকি জাতীয় পৰিষদৰ? এতিয়া সংবাদ মাধ্যমে যদি জাতীয় পৰিষদৰ প্ৰাৰ্থী বুলি কয় তাততো মোৰ দুখ নাই। কথাবিলাক তেনেকুৱা ধৰণৰ স্পষ্ট হ'ব লাগে, ৰাইজে বুজি পাব লাগে। মই নিৰ্বাচন খেলিছোঁ, জয় পৰাজয় পিছৰ কথা। মোৰ কথা হ'ল যে মোৰ যিটো সংগঠন আমি বনাইছিলোঁ নামনি অসমত, এই সংগঠনটো কৰ্মীবিলাকৰ যিটো মানে ইচ্ছা যে এইটো দল এইটো পাৰ্টিত আমাক খেলিব লাগিব আপুনি, যাতে সংগঠনটো জীয়াই থাকে। নহ'লে আমি পঞ্চায়ত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিম, নহ'লে আমি বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিম। ভোট বেংকটো কংগ্ৰেছক দিলে আমাক বিক্ৰী কৰিব। এইটো কৰ্মীৰ কথা, মোৰ কথা নহয়। মই কৰ্মী নাথাকিলে মই নিৰ্বাচন খেলি কি কৰিম? এইটো কৰ্মীবিলাক জাতীয় পক্ষত থাকে নাথাকে কৰ্মীবিলাকে ক'ব। আজিতো দলে বলে ওলাই আহিছে কৰ্মী, বিভিন্ন সভা সমিতিত মোৰ লগত যোগদান কৰিছে। গতিকে তেখেতসকলক যদি নিৰ্দেশ দিয়ে লুৰিজ্যোতি গগৈয়ে যে নহয় দুলু আহমেদৰ ওপৰত লগত লাগিব নালাগে, কিয় থাকিব তেখেতসকলে দলত? মোৰ লগত মুকলিকৈ যোগদান কৰিছে তেখেতসকলে। আপোনাক চকজ দিয়া হৈছে? মোক চকজ কৰে, নিলম্বন কৰে, বহিষ্কাৰ কৰে, দলিয়াই দিয়ে, এইবিলাক লৈ মই গুৰুত্বই নিদিওঁ।
মোক 7 দিনৰ উত্তৰ দিব লাগে, মই উত্তৰ ধুনীয়াকৈ দিম। কিবা আহ্বান থাকিব নেকি জাতীয় পৰিষদৰ সভাপতিগৰাকী? একো আহ্বান নাই, 2021 পৰা আহ্বান দি আছোঁ, কোনো গুৰুত্ব নাই। ইয়াত ডাঙৰ ৰাজনীতি চলিছে উজনি অসম আৰু নামনি অসম, বেলেগ কোনো কথাই নাই। বৰপেটাত কি হ'ব? হিন্দু আৰু মুছলিম ভোট নালাগে নামনি অসম, যাৰ কাৰণে মোৰ নামটো দিব তেওঁ টান পায়। বৰপেটাত যুদ্ধ হ'ব মোৰ আৰু ফণীভূষণ চৌধুৰী। লোকসভা নিৰ্বাচনৰ পিছত অসম জাতীয় পৰিষদৰ চাটাৰ লাগি যাব, বন্ধ হৈ যাব। বন্ধ হৈ যাব। মই কৈ আছোঁ এইটো, মোৰ কথা আপোনালোকে বিশ্বাস কৰক। আপোনাৰ ওপৰত ষড়যন্ত্ৰ চলিছিল নেকি যে অসম জাতীয়? মই হৈছিলোঁ দুলু আহমেদ, কংগ্ৰেছ দল চলাই আছে সাম্প্ৰদায়িক বিজেপিয়ে। বৰপেটাৰ প্ৰাৰ্থীগৰাকী অলপ সন্দেহৰ আগতে আপোনালোকেও গম পাব, সেই বিজেপিৰ এজেণ্টবিলাক যে কংগ্ৰেছত সোমাই আছে, সেই কংগ্ৰেছত লুৰিণজ্যোতি গগৈ ভৰি দিছে, যাৰ বাবে মই একমাত্ৰ মুছলিম প্ৰাৰ্থী হোৱাৰ কাৰণে মোৰ নামটো প্ৰক্ষেপ নকৰি তেখেতে দুগৰাকী সংখ্যাগুৰু হিন্দু ব্যক্তিৰ নাম কংগ্ৰেছলৈ পঠিয়াইছে। কংগ্ৰেছলৈ পঠালে মোৰ প্ৰাৰ্থিত্ব হ'ব নেকি? কেতিয়াও নহয়। লুৰিণজ্যোতিক আপুনি সাম্প্ৰদায়িক বুলি ক'ব বিচাৰে? এটা মই কথা কওঁ, বৰপেটাৰ সাংসদ কোন? আব্দুল খালেক। ইয়াত 2 লাখ ভোট বাঢ়িছে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত। এতিয়া বিৰোধী ঐক্য মঞ্চ এটা সিদ্ধান্ত ল'লে যে 2 লাখ ভোট যিহেতু সংখ্যাগুৰু ভোট বাঢ়িছে, ইয়াত আমি এগৰাকী হিন্দু প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। খুব ভাল কথা, ময়ো একমত তাতে। 2 লাখ ভোট বাঢ়িছে, ইয়াত হিন্দু প্ৰাৰ্থী দিবই লাগে। সেই একেটা ফৰ্মুলা আকৌ নগাঁও লোকসভাৰ ক্ষেত্ৰত বেলেগ। নগাঁও লোকসভা ক্ষেত্ৰত সমষ্টিত 5 লাখ মুছলিম ভোট বাঢ়িছে, তাততো এগৰাকী মুছলিম প্ৰাৰ্থী দিব লাগে, তাততো দিয়া নাই। তাত প্ৰদ্যুৎ বৰদলৈক দিছে, বিৰোধী ঐক্য মঞ্চই দিছেতো। যদি আপোনালোকে সোধে যে এই ডিফাৰেঞ্চটো বৰপেটাত বেলেগ এটা নিয়ম, নগাঁৱত এটা নিয়ম বেলেগ, কিহৰ কাৰণে? তেতিয়া ক'ব যে প্ৰদ্যুৎ বৰদলৈ সাংসদ হৈ আছে কাৰণে আমি তেখেতক প্ৰাৰ্থিত্বটো দিলোঁ। আব্দুল খালেক সাংসদ হৈ থকা নাছিল নেকি? তেখেতে কি বৰপেটাত বিচাৰা নাছিল নেকি? নাপালে, তেওঁতো বৰপেটা ধুবুৰী দুইটা লোকসভাত বিচাৰিছিলে, প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে তেওঁ বঞ্চিত হ'ল আৰু তেখেতক অন্যায়ভাৱে বঞ্চিত কৰিছে। দুলু আহমেদে কোনো হিন্দু মুছলিমৰ ৰাজনীতি কৰিব যোৱা নাই আৰু ভৱিষ্যতৰো নকৰোঁ। কিন্তু তোমালোকৰ ফৰ্মুলাটো মানে ভোটাৰৰ হিন্দু মুছলিমৰ সংখ্যা লৈ তোমালোকৰ সমষ্টি ভিত্তিত বেলেগ বেলেগ সিদ্ধান্ত, এইবিলাক চৰিত্ৰ প্ৰকাশ পাবতো। আমি বিজেপিক সাম্প্ৰদায়িক কওঁ, আমি বিজেপিৰ পৰা আমি বাচিব কাৰণে ৰাস্তাটো পাওঁ, কাৰণ মুকলিকৈ কওঁ তেখেতসকলে মোৰ মুছলমান বিৰোধী মন্তব্য দিয়ে। কিন্তু কংগ্ৰেছ আৰু জাতীয় পৰিষদটো ভাই লগত থাকি কেনে ক্ষতি কৰি আছে। মই কংগ্ৰেছ আৰু জাতীয় পৰিষদক কিয় ক'ব লাগিব? কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আৰু সভাপতি আছে। তেনেস্থলত এই দুটা চিটৰ হিন্দু মুছলমানৰ সংখ্যা চাই যদি তেখেতসকলে প্ৰক্ষেপ কৰি অকল হিন্দু প্ৰাৰ্থী প্ৰক্ষেপ কৰি এইটো প্ৰশ্ন আহিবই, তাত নিশ্চয় আহিব।